মই সুৰজ আৰু আপোনালোকে চাই আছে যাযাবৰ। আমাৰ প্ৰগ্ৰেম আছিলে মৰিগাঁও আমকটাত, এতিয়া আহি আছোঁ তাৰ পৰা। এতিয়া যোৰহাটত অলপ দেৰি ষ্টে কৰিম, 10টা বাজি গ'লে। আমাৰ ফেৰী আছে নিমাতীৰ পৰা 2টা বজাত, গতিকে আজি যাম নিমাতী হৈ মাজুলী। আমি আহি ফেৰীত থিলোহি যেনে তেনে, টিকেটটো নাছিলে যেনেকে তেনে টিকেটটো পালোহি। কিন্তু আমাৰ ঢুলীয়াজনে এইখিনিতে টুইষ্ট এটা দি দিলে। এই কেতিয়াবা আহি পেলাই ফেৰীৰ ওচৰত ৰৈছোঁ বুলি ক'লে, কিন্তু এতিয়াও ফেৰীৰ ওচৰত দেখা দেখি নাই ফেৰী চাবলৈ। হয়তো আজি তেওঁ যাবলৈ নহ'ব। মিছ ইউ টিংকুদা। পালেহি নি? এয়া আমাৰ চব টিংকুদাৰ আশাত। ফাইনেলি আমাৰ ঢুলীয়া আহি পাই গ'লি। আমাৰ ঢুলীয়া পালেহি, একদম ভিক্টৰী পুৰা। চাওঁ চকু চাওঁ। আৰু আমাৰ ফেৰীয়ে এৰিলে নিমাতী ঘাট। ওই যিদিনা পিতায়ে গুণাম বেছি মোক জানিব, সেইদিনা তহঁতৰ গধূলি কুৰুক্ষেত্ৰ চলিব। যিদিনা পিতায়ে গুণাম বেছি মোক জামিনত আনিব, সেইদিনা গধূলি তহঁতৰ পদূলিত কুৰুক্ষেত্ৰ চলিব। লাগে মোক মেচি আমাৰ ফেৰীখন ডাঙৰ আছিলে আৰু নৈত পানী বহুত কম আছিলে, গতিকে ফেৰীখন বালিত লাগি ধৰাত অন্য এটা ঘাটত আহি ৰখাব লগা হ'ল। আৰু আহি পালোহি মাজুলী অফলামুখী ঘাট। সহযোগিতা আগবঢ়াই গৈছে সকলোকে। এয়া হৈছে আমাৰ মাধুৰ্য। ৰাতি 12টা-1টা বজাত মাংস ভাত খাই পেলাই মূৰত ধৰিছে। কালি শ্ব'টো কৰি বহুতেই ভাল লাগিলে, মানুহখিনি বহুতেই ভাল আছিলে, আৰু বিশেষকৈ কমেডিখন মানুহখিনিয়ে বহুত এনজয় কৰিলে কালি।
আপোনালোকে দেখিলে চাগে অলৰেডি। আৰু ৰাতিপুৱা অকণমান টাইম হ'লোঁ শুই মেলি আহি এতিয়া চিধা ফেৰী লাগি আছে, ফেৰী ঘাটত পাইছোঁহি। আমাৰ ফেৰী আছে 8:30 মানত আৰু যোৰহাটত গৈ পেলাই 9:30মান বজাত পাই যামগৈ চাগে। তাৰপাছত আজি আকৌ প্ৰগ্ৰেম আছে আমাৰ সমুদ্ৰৰ লগতে, কালিচাৰ লগত প্ৰগ্ৰেম আছিলে, তো তেওঁৰ লগত প্ৰগ্ৰেম আছে আজি তেওঁক নকছাৰী সুৰজ বৰা। আমি ফেৰীত উঠিলোঁ আৰু আমাৰ সৰু ফেৰীখন 3খন গাড়ী আহিছে আৰু আমাৰ ইন'ভাখন কথমটি জুৰিছে। এইটো চক অকণমান যদি ইফালে যায় এইকণ জাষ্ট এইফালে আৰু আগফালে আগটো ওলাই আছে মানে ইমানকণতে আমি আহি আছোঁ। আৰু আমাৰ এজন এয়া গাড়ীৰ পৰা উঠিবই পৰা টোপনি। ঐ ঐ দাদু এয়া উঠিবই পৰা নাই, কালিৰ পৰা হাৰেই পোৱা নাই, গমেই পোৱা নাই ক'ত আছোঁ। দাদু গৈ মাজত এতিয়া উঠি ইছ ৰাম, দেখিছে ন এয়াই আমাৰ অৱস্থা আমি দিছে ন। আৰু প্ৰায় 45 মিনিটৰ ভিতৰতে আমি অপলামুখৰ পৰা নিমালী ঘাট পালোহি। আমি মাজুলীৰ পৰা আহি পালোহি, পাই পেলাই আকৌ লগৰ এতিয়া অৰুণাচল থ'বলৈ মই শিৱসাগৰ যাবলগীয়া হ'ল। আৰু আহি থাকোঁতে আমাৰ এই ডেকাকেইজনক লগ পালোঁ। আজি প্ৰথম দেখিছে, বহুত এটা ভাল কাম কৰি আছে। মুনলাইট বুলি এটা তেওঁলোকে নিজৰ কোম্পানী, প্ৰাইভেট লিমিটেড কোম্পানী এটা ষ্টাৰ্ট কৰিছে আৰু চাকৰি নিবিচাৰি আজিৰ দিনত তেনেকুৱা কাম কৰা বহুত ৰেয়াৰে হয় আৰু আজিকালি ওলাই আহিছে তেনেকৈ, ল'ৰাবিলাক ভাল লাগিছে। গতিকে এদিন ভালকৈ এওঁলোকক লগ পাম, এওঁলোকৰ কোম্পানীটোৰ বিষয়ে এদিন ভালকৈ লগ পাম। আজি কিন্তু মানুহকেইজন চিনি পাই থাকোঁ আৰু নিজে আহি পেলাই, নিজৰ কোম্পানী আছে কিন্তু নিজে এয়া টেম্পু এপে লৈ পেলাই যোৰহাটৰ পৰা মই দেখাইছোঁ, যোৰহাটৰ পৰা চাহপাত আনি পেলাই শিৱসাগৰত দিবলৈ এয়া নিজে এপে লৈ এয়া চাহপাত লৈ আহিছে। আৰু এইফালে ধুনীয়াকৈ পষ্টাৰিং কৰিছে মুনলাইট, আৰু মই দূৰৰ পৰা এইখন দেখি পেলাই মই চিনি পালোঁ সিহঁতক। গতিকে ভাল লাগিল লগ পাই। বিহু শুভেচ্ছা থাকিলে। দেৰিকৈ হেল্ল' ভাস্কৰ, বিহু শুভেচ্ছা থাকিলে। হ'লেও শুভেচ্ছা থাকিল, লোৱাৰ পৰা প্ৰগ্ৰেমত ব্যস্ত হৈ আছে সেইকাৰণে লগ পোৱা নাই। ৰাস্তাতে পাই গ'লো, ভাল লাগিল। আমি এইকেইদিন ইয়াক মানে অনলাইনতে দেখি আছোঁ, ফটোত দেখি থকা হৈছে, আজি একদম ফেচ টু ফেচ পাই গৈছোঁ। বাকী বহুত বহুত শুভেচ্ছা থাকিল। সেইটোৱে লগ পাবলগীয়া থাকিলে মানুহ য'তে ত'তে লগ পায়, য'তে ত'তে লগ পাই যায়। বঢ়িয়া, আকৌ ভালকে লগ পাম। ঠিক আছে, ভালকৈ আকৌ প্ৰগ্ৰেমটো ভালকে কৰিবা। ঠিক আছে, আমি ভালকে দেখো যাতে শ্বেয়াৰ কৰিব পাৰোঁ। চিয়'ৰ চিয়'ৰ, ঠিক আছে। ৰশ্মিৰেখা পুথিভঁৰাল যুৱ সংঘৰ উদ্যোগত সমূহ স্থানীয় গাঁওবাসী ৰাইজৰ সহযোগিতাত অনুষ্ঠিত কৰা ৰঙালী বিহু সন্মিলনীৰ সাংস্কৃতিক সন্ধিয়া শুভ
একচুৱেলি প্ৰগ্ৰেমটো কালি আছিলে নকচাইত, আজি শেষ হৈছে ৰাতিপুৱা আৰু এতিয়া ৰাতিপুৱা হ'ল। এটা ধুনীয়া জেগাটো, এইটো ট্ৰেইনৰ লাইন এটা আছে, ধুনীয়া জেগাটো। আৰু আমাৰ এইকেইজন অৱস্থা বেয়া, 3 দিন 3 ৰাতি হোৱা নাই। আৰু আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। একচুৱেলি 3টা প্ৰগ্ৰেমৰ ব্লগ দিছোঁ একেলগে, চাব আপোনালোকে। ভাগকৈ দিলে চাই আপোনালোকেও আমনি পাব, সেইটো কাৰণে 3টা ব্লগ একেলগ কৰি পেলাই ব্লগটো আপলোড দিছোঁ। আৰু ব্লগ আহি আছে, চাই থাকিব আপোনালোকে।